हेलो गाइस, वेलकम टू माय चैनल। पुनराय नতুन ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো। ভাবো সকলো ভালেই আছে। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো মাছৰ চাটনিৰ ৰেচিপি। প্ৰথমে মই 2 পিচ মাছ লৈ লৈছো আৰু মাছ 2 পিচ তৰকাৰীত দিয়া হয়। মই মাছ 2 পিচ ভালদৰে ধুই লৈছো। এতিয়া মই এখন টাৱাত অলপমান মিঠাতেল দি মাছটোৰ টুকুৰা দি দিছো আৰু মই এইখিনি ভালদৰে মৰমৰীয়া হোৱালৈকে ভাজিম। আপোনালোকৰ যদি ফ্ৰাই কৰা মাছ থাকে তেতিয়াও হ'ব। এতিয়া মই মাছ টুকুৰা ভালদৰে ভাঙি লৈছোঁ। যিহেতু ডাঙৰ ডাঙৰকৈ থাকিলে এইখিনি ভালদৰে ভাজ নাখায়, এতিয়া মই অলপ ভাঙি লৈছোঁ। ভাঙি পেলাই মই এইখিনি ভালদৰে ভাজি ল'ম। তৰকাৰী মাছ যদি এনেই থাকে তেন্তে পেলাব নালাগে, এনেদৰেও খাব পাৰি। এইখিনি মই ভালদৰে লৰাই লৈছোঁ। এতিয়া মই মাছখিনিৰ পৰা কাটাখিনি পৃথক কৰি লৈছোঁ। ডাঙৰ কাটাখিনি, সৰু কাটাবোৰ মই পৃথক কৰা নাই, সেইবোৰ থাকিলেও হ'ব, পিচিলে যিহেতু পিছা যাবগৈ। এতিয়া মই মান ধনিয়া লৈ লৈছোঁ। ইয়াত মই মান ধনিয়া লৈ লৈছোঁ অলপমান, আৰু ইয়াত জলকীয়া, নহৰু আৰু আদা। এতিয়া মই মান ধনিয়াখিনি মই ভালদৰে মিহি মিহি কুটি ল'ম, যিহেতু পিচিবলৈ কষ্ট হ'ব নহ'লে। এইখিনি মান ধনিয়া কুটি লৈছোঁ। এতিয়া এখন টাৱাত মই পুনৰ অলপমান মিঠাতেল দিছোঁ আৰু ইয়াত মই আদা, নহৰু আৰু জলকীয়াটো ভালদৰে ভাজি ল'ম। অতি সাধাৰণতে বনাব পাৰি এনেদৰে। এতিয়া মই এখন পটাত মান ধনিয়াখিনি লৈ লৈছোঁ আৰু বাকী মাছখিনি, জলকীয়াখিনি, আদা, নহৰু, নিমখ মই ইয়াত দি দিম। আপোনালোকে ইচ্ছা কৰিলে মিক্সাৰ গ্ৰাইণ্ডাৰতে পিছাব পাৰে, কিন্তু পটাত পিচিলে সোৱাদটো বেছি উঠে। মিক্সাৰ গ্ৰাইণ্ডাৰত পিচিলে অলপমান পানী দিব, নহ'লে মিক্সাৰ গ্ৰাইণ্ডাৰত পিচ খাব নিবিচাৰে। মই ভালদৰে মিহিকৈ পিচি লৈছোঁ মাছৰ চাটনিখিনি। মোৰ মাছৰ চাটনি প্ৰায় হৈয়ে গৈছে। অতি সহজতে কম সময়ত বনাব পাৰি। মাছ যদি তৰকাৰী মাছ খাই আমনি লাগি গৈছে বা এনেও ফ্ৰাই কৰা মাছ খাই আমনি লাগিছে, এনেদৰে চাটনি বনাই খাব পাৰি। খুব টেষ্টি লাগে খাই। এবাৰ ট্ৰাই কৰিব আৰু কেনে পাইছে জনাবলৈ নাপাহৰিব। এয়া মোৰ চাটনি ৰেডি হৈ গ'ল। অতি সহজতে বনাব পৰা চাটনি হয়। এবাৰ বনাই খাবচোন, খুবেই ভাল লাগে খাই। ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যন সমূহ পাই থাকে। ধন্যবাদ।